জনে ইমান টাইম ধৰি ৰখাই আছে আহাই নাইচোন কেইটা হৈছে ধনবাই আহি আছে ভাই রাম রাম কি যে পেট্রোলের দাম বহুত দাম হয় মানে আধাতে কালি যোৱাকালি পেট্রোল ভৰাইছিলো আধা লিটাৰ আজি শেষ হৈ গ'ল বহুত দাম বাঢ়িছে উপায় নাই আজি যিহে ৰ'দ চকু মেলবাই নৰি হেল্ল' কি বিকাশ হয় নেকি দে 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 হয় নেকি ডন ভাই বিকাশৰ খবৰ পাই গৈছো ক'ত আছে চৰি ভাই য তাক ক'ত আছে তাক খতম কৰি থৈ আহিবি ৰ পিষ্টল ধৰ আইও পোকে তোৰ আছে চৰি ৰন ভাই আমাৰ লগত যে পিষ্টল আছে এইবোৰ চব পাহৰি যা ঠিক আছে কোনো এজন সন্দেহ নকৰে আমি যে বিকাশক মাৰবা যাম চব পাহৰি যা ওকে চৌ ডন ভাই এইটোচোন বিকাশ পিষ্টল লও পিষ্টল চোন এৰি থৈ আছে আপুনিচোন পাহৰি যাব গ'লে বলো পেচাব পেচাব গন্ধ হলছি খাই পেচাব কৰছানো এ গৰু এতিয়া কিয় পেচাব কৰছা যা পেচাব যে লাইন পাত কি এটা চকুৰ হোৱা নাই নেকি লাঠি লৈ কাবাৰ এটা বিচাৰি ঠিক আছে লাঠি মোৰ প্লেনটো হল কি মই বিকাশক মাৰবা যাম কোন পিছৰ পৰা আহি কুক মাৰি দিবি মাথাত ঠিক আছে মোক নহয় যে বিকাশ চৰি প্লেন বি কিনকে মাৰা যাব এতিয়া তাক বম দিয়ে উৰাই দিয়ে ভাল নেকি বম ক'ত পাবি আছে ৰ'ব মোৰ চিনাকি কল কৰো কৰক হেল্ল' বম লৈ আছোন বম দে বম আছে না আছে বম আনলো এতিয়া বিকাশক খতম কৰি দিবা খতম এইটো আপুনি লৈ যাব আপুনি লোৱাৰ পিছত ৰিমোট আছে ৰিমোট মই ইয়াৰে পৰা টিপা মাৰি দিম তাতে ফুটি যাব আপুনি থৈ অহাৰ পিছতে ঠিক আছে মই কিন্তু ঘূৰি নাহাক লগি বম ফুটে নেদি নাই নিদিওঁ আপুনি ঘূৰি অহাৰ পিছতে চুইচ টিপা মাৰি গুড বয়
কি হ'ব কি হ'ব এইটো দেখা যাব ৰ'ব ডনৰ গাৰ্ডে ডনক কিয় মাৰিলে চাবলৈ হ'লে অপেক্ষা কৰক ডন 3 লৈ হেল্ল' গাইজ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু ডন 3 কাৰণে ছাবস্ক্ৰাইব কৰি দিব ডন 3 অতি সোনকালে আহিব